নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছো ৰাৱণৰ মৃত্যুৰ সময়ত লক্ষ্মণক ৰাৱণে কি তিনিটা কথা কৈছিল। আহকচোন দৰ্শকসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি যেতিয়া সমাজৰ হকে যিকোনো ভাল কাম কৰোঁ তেতিয়া সমাজে আমাক প্ৰশংসা কৰে, নহয় জানো? কিন্তু যেতিয়া আমি এইটো কথাকে যদি আমি ওলোটাই চাওঁ, যেতিয়া আমি সমাজত এটা বেয়া কাম কৰোঁ, যিমানেই ভাল কাম নকৰোঁ কিয় আগত, কিন্তু বেয়া কাম কৰাটো সকলোৰে মনত থাকি যায়। লংকাপতি ৰাৱণৰ লগতো এইটোৱে হ'ল। ভগৱান শিৱই জানিছিল ৰাৱণ যে এটা ৰাক্ষস, যে স্বাৰ্থৰ বাবে ৰাৱণে তপস্যা কৰিছে। কিন্তু ৰাৱণৰ ভক্তি দেখি মহাদেৱ শিৱ সন্তুষ্ট নোহোৱাকৈ থাকিব নোৱাৰিল আৰু বাধ্যত পৰি ৰাৱণক বৰদান দিবলগীয়া হ'ল। কোৱা হয় যে যেতিয়া ভগৱান শিৱই ৰাৱণক বৰদান দিছিল, সেই সময়তে ভগৱান বিষ্ণুৰ ৭ নং অৱতাৰ প্ৰভু শ্ৰীৰামে এই পৃথিৱীত জন্মধাৰণ কৰিছিল। মহৰ্ষি বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণৰ অনুসৰি মাতৃ কৈকেয়ীৰ আজ্ঞা মানি ভগৱান শ্ৰীৰাম আৰু তেওঁৰ পত্নী মাতা সীতা দেৱী আৰু লক্ষ্মণৰ সহিতে তেওঁলোকক 14 বছৰৰ বাবে বনবাসলৈ যাবলৈ আদেশ দিলে আৰু অযোধ্যা নগৰী এৰি তেওঁলোক বনবাসলৈ গতি কৰিলে। আৰু এইটো সময় আহিল যেতিয়া ৰাৱণে তেওঁৰ মৃত্যুৰ সময়ত শেষ উশাহ লৈ আছিল। আৰু তেনেকুৱাতে লক্ষ্মণক প্ৰভু শ্ৰীৰামে ক'লে যে, যোৱা লক্ষ্মণ, তুমি ৰাৱণৰ পৰা তেওঁৰ জীৱনৰ সাফল্যৰ মূল মন্ত্ৰখিনি লৈ লোৱা। তেতিয়া লক্ষ্মণ আচৰিত হৈ পৰিছিল আৰু চিন্তিত হৈ পৰিছিল যে প্ৰভু শ্ৰীৰামে কিয় মোক পঠাইছে তেওঁৰ শত্ৰুৰ পৰা জীৱনৰ মূল মন্ত্ৰ ল'বলৈ। এজন শত্ৰুৰ পৰা জীৱনৰ মূল মন্ত্ৰ কি শিকিবলগীয়া থাকে, কিন্তু তেওঁৰ ককায়েকৰ আদেশ কেনেকৈনো পালন নকৰাকে থাকে। সেইবাবে লক্ষ্মণ গৈ ৰাৱণৰ মূৰৰ ওচৰলৈ গ'ল আৰু সেই সময়ত ৰাৱণৰ অৱস্থা অতি বেয়া আছিল। সেইবাবে লক্ষ্মণে বহু সময় ৰাৱণলৈ চাই থাকিল, কিন্তু ৰাৱণে লক্ষ্মণক কোনো কথা নক'লে আৰু লক্ষ্মণে ৰাৱণৰ ওচৰত বহু সময় ৰ'ল যাতে ৰাৱণে তেওঁক কিবা কয়, কিন্তু ৰাৱণে তেওঁক একো নক'লে আৰু নিৰাশ হৈ লক্ষ্মণ উলটি গুচি আহিল। প্ৰভু, ৰাৱণেচোন একো নক'লেই। তেতিয়া প্ৰভু শ্ৰীৰামে হাঁহিলে আৰু ক'লে, যেতিয়া আমি কাৰোবাৰ পৰা শিক্ষা লভিবলগীয়া হয় তেতিয়া আমি তেওঁৰ মূৰৰ ফালে কেতিয়াও থাকিব নালাগে। যোৱা লক্ষ্মণ, তুমি ৰাৱণৰ ভৰিৰ ফালে গৈ হাতজোৰ কৰি প্ৰাৰ্থনা কৰা আৰু তেওঁ তোমাক জীৱনৰ মূল মন্ত্ৰখিনি নিশ্চয় ক'ব। ভগৱান শ্ৰীৰামৰ আজ্ঞা শুনি লক্ষ্মণ আচৰিত হৈ পৰিল, কিন্তু আচৰিত লাগিলেও লক্ষ্মণে তেওঁ কোৱা ধৰণেই কৰিবলৈ ধৰিলে যাতে তেওঁৰ জীৱনৰ সাফল্যৰ মূল মন্ত্ৰখিনি জানিব পাৰে। সেই সময়ত ৰাৱণে তেওঁৰ মুখেৰে কিছু কথা ক'লে আৰু তেওঁৰ জীৱনৰ সফলতাৰ বিষয়ে 3 বাক্য ক'লে। প্ৰথম কথা এইটো কৈছিল যে শুভ কাৰ্য যিমান সোনকালে পাৰি সিমান সোনকালেই কৰিব লাগে আৰু অশুভক যিমান সোনকালে পাৰি সিমান সোনকালে আঁতৰ কৰিব লাগে। ৰাৱণে লক্ষ্মণক ক'লে যে মই শ্ৰীৰামক চিনি পোৱাত বহুত পলম কৰিলোঁ, সেইকাৰণে মোৰ এই অৱস্থা হ'ল। ইয়াৰ পিছত ৰাৱণে লক্ষ্মণক দ্বিতীয়টো কথা কৈছিল যে এইটো কথা আৰু অতি আচৰিত হ'বলগীয়া কথা যে তোমাৰ প্ৰতিদ্বন্দ্বীক বা তোমাৰ শত্ৰুক কেতিয়াও তুমি তোমাতকৈ সৰু বুলি নাভাবিবা। তেওঁ অগ্নিতকৈ অধিক শক্তিশালী হ'ব পাৰে। মই শ্ৰীৰামক তুচ্ছ মনুষ্য বুলি ভাবিলোঁ। মই তেওঁক সহজেই হৰুৱাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ এইটোৱেই ডাঙৰ ভুল হ'ল। আৰু ক'লে যে মই যাক অতি সাধাৰণ বান্দৰ বুলি ভাবিছিলোঁ তেওঁলোকে মোৰ সম্পূৰ্ণ সেনাক শেষ কৰি পেলালে। মই যেতিয়া ব্ৰহ্মাদেৱক অমৰত্বৰ বৰদান বিচাৰিছিলোঁ তেতিয়া ব্ৰহ্মাদেৱে মনুষ্য আৰু বান্দৰৰ অবিহনে মোক কোনেও বধ কৰিব নোৱাৰিব বুলি কৈছিল, কিন্তু মই মনুষ্য আৰু বান্দৰক তুচ্ছ বুলি ভাবিছিলোঁ। এইটোৱে মোৰ ভুল আছিল। ৰাৱণে লক্ষ্মণক তৃতীয় আৰু অন্তিম কথা এইটো ক'লে যে তোমাৰ জীৱনত কিবা ৰহস্যময় কথা আছে যদি তুমি সেইটো কথা কাকো নক'বা। এইবাবেও মই এই যুদ্ধত পৰাজিত হ'লোঁ যে বিভীষণে মোৰ মৃত্যুৰ বিষয়ে সকলো কথা জানিছিল। যদি মই বিভীষণক মোৰ মৃত্যু কেনেকৈ হ'ব মই নকলোহেঁতেন তেতিয়া মোৰ আজিৰ এই অৱস্থা নহ'ল হয়। দৰ্শকসকল, ভিডিঅ'টি যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈকে পাই থাকিবৰ বাবে আমাৰ এই চেনেল ঐশ্বৰিক কাহিনী কেতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ।